এতিয়া আহিছোঁ আণ্টিৰ দোকানত তেতিয়াৰ পৰা ইমান ঘূৰিলোঁ এযোৰো চাদৰ মেখেলা মোৰ এতিয়ালৈ চইচ নালাগিল হেল্ল' এভৰিৱান মই মঞ্জুষ্ণা পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি এতিয়া আহিছোঁ ফেঞ্চি বজাৰত আজি যাম এতিয়া বিয়াৰ বজাৰ কৰিব তাৰমানে মই আপোনালোককতো আগৰ ভিডিঅ'ত কৈছোঁৱে যে মোৰ বাৰ বিয়া আৰু এইটো মাহতে আৰু কেইবাখনো বিয়া আছে তাকে আজি কাপোৰ কিনিব আহিছোঁ আৰু ভাবিলোঁ আপোনালোকক দেখুৱাওঁ আগতেও দুযোৰ কাপোৰ কিনিছোঁ তাকো বাৰু ভিডিঅ'টোৰ লাষ্টত আপোনালোকক দেখুৱাম কি কিনিলোঁ তেনেহ'লে ব'লক আৰু কাপোৰৰ লগতে আৰু কিবা কিবিটো কিনাই যাব ছোৱালী মানুহটো জানে এটা বস্তু কিনিব আহিলে অকল এটা বস্তু কিনা নহয় দুই তিনিটা বস্তু কিনাই যায় গতিকে কি কিনো দেখাম আৰু ভিডিঅ'ৰ লগে লগে আৰু ফেঞ্চি বজাৰ মই এতিয়া ডাইৰেক্ট কাপোৰৰ দোকান এখনতে যাম আৰু এয়া কাপোৰৰ দোকান এখনত আহিছোঁ এইখন ফল মূলৰ দোকানৰ কাষতে আছে ফেঞ্চি বজাৰৰ য'ত ফল মূলৰ দোকান আছে তাৰে কাষতে এই কাপোৰৰ দোকানখন আৰু ইয়াতে বিভিন্ন ধৰণৰ চাদৰ মেখেলা আছে আৰু এয়া মিক্স পাট বুলি কৈছে মানে মিক্স পাট হয় এইযোৰ কাপোৰ আৰু এইযোৰো ধুনীয়া হয় কাপোৰযোৰ আৰু বেলেগ বেলেগ কাপোৰো দেখুৱাইছিলে আৰু এইযোৰ মিক্স পাট হয় ইয়াৰে কাপোৰবোৰ ভাল আছিলে ধুনীয়াই হয় কিন্তু মোৰ ইয়াৰে কাপোৰ মানে মোৰ ডিজাইনবোৰ অলপ ভাল নালাগিল সেইকাৰণে মই বেলেগ এখন দোকানলৈ যাম এতিয়া আৰু এতিয়া আহিছোঁ ৰাধা বজাৰত এয়া ৰাধা বজাৰ হয় ৰাধা বজাৰৰ ভিতৰত সোমাইছোঁ এতিয়া ইয়াতেও এখনমান দোকানত চাম কাপোৰ আৰু ৰাধা বজাৰৰ দোকানখনত আহিছোঁ আৰু ইয়াতেও মেখেলা চাদৰ দেখুৱাব কৈছোঁ ইয়াতে মেখেলা চাদৰ পায় তাৰ কাষতে শাৰীও পায় এইযোৰ মেখেলা চাদৰ দেখুৱাইছে ধুনীয়া হয় কাপোৰযোৰ আৰু বিভিন্ন ধৰণৰ মেখেলা চাদৰ ইয়াতেও দেখুৱাইছিল পলি পাট মিক্স পাট কটন কাপোৰ বিভিন্ন ধৰণৰ নুনি পাট ইমান ধুনীয়া কাপোৰ দেখুৱাৰ পিছতো মোৰ ইয়াতেও কাপোৰ চইজ নালাগিল এইযোৰ মানে কাপোৰকেইযোৰ বৰ ধুনীয়া কিন্তু মোৰে ভাল নালাগিল সেইকাৰণে মই ইয়াতেও একো নললোঁ আৰু এইবাৰ এখন বেলেগ দোকানত যাম যিহেতু মনৰ পচন্দৰ কাপোৰযোৰ নাপালে লৈ মানে ভাল নালাগে ন তেতিয়া লৈ যিহেতু বিয়াত পিন্ধিম তো ভাল কাপোৰ এযোৰ চইচ হ'লেহে ভাল লাগিব আৰু এতিয়া আহিছোঁ আণ্টিৰ দোকানত তেতিয়াৰ পৰা ইমান ঘূৰিলোঁ এযোৰো চাদৰ মেখেলা মোৰ এতিয়ালৈ চইচ নালাগিল আৰু ফাইনেলি এতিয়া আহিছোঁ বেলেগ এখনত চাওঁ এইখনত কেনেকুৱা লাগে ম'ম' খাব আহিছোঁ আৰু ইয়াতে মই অৰ্ডাৰ দিছোঁ চিজ ম'ম' আৰু ভেজ ম'ম' আৰু এয়া ভেজ ম'ম' আৰু চিজ ম'ম' আহি গ'ল মা আৰু মই এতিয়া খাম আৰু কাৰণ বিৰাট ভোক লাগিছে আৰু ইয়াতে চিজ ম'ম'টোৰ প্ৰাইচ আছিলে 70 ৰুপিজ আৰু ভেজ ম'ম'টোৰ প্ৰাইচ আছিলে 50 ৰুপিজ আৰু এয়া চাওক কাপোৰ কিনোতে মানে কাপোৰটো বেছিকৈ একো কিনাই হোৱা নাই চাওঁতে আন্ধাৰে হৈ গ'ল আৰু কিবা কিবি কিনিছোঁ এতিয়া মানে লিপষ্টিক ল'লোঁ প্লাস চেণ্ডেল ল'লোঁ আৰু কিবা কিবি বেগ চেগ এনেদৰে লৈছোঁ সেইবোৰ বাৰু মই ঘৰত গৈহে আপোনালোকক দেখুৱাম কি ল'লোঁ আৰু এতিয়া আহিছোঁ কুকি চিল্কত আৰু কুকি চিল্কখন আছে কমাৰপট্টিত পাণবজাৰ
আৰু ইয়াতে এতিয়া মই কাপোৰ চাম ফাইনেলি ইয়াতে কিবা এযোৰ ভাল লাগিলেহে হয় আৰু মোৰ এই কাপোৰযোৰ বিৰাট ভাল লাগিছে কালাৰটো বিৰাট ধুনীয়া হয় আৰু ভাল লাগিছে কিবা এটা কাপোৰযোৰ আৰু এইযোৰ কাপোৰে মই ফাইনেলি কিবাকে ল'লোঁ আৰু কাৰণ ইমান ঘূৰিছোঁ আৰু তাৰপিছত এই কাপোৰযোৰ ভাল লাগিছে এতিয়া এই কাপোৰযোৰে ল'লোঁ আৰু মই আৰু আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন কাপোৰযোৰ কেনেকুৱা লাগিছে মোৰ কিন্তু বিৰাট ভাল লাগিছে কাপোৰযোৰ আৰু আজিৰ কাৰণে অলমোষ্ট বজাৰ হৈয়ে গৈছে এতিয়া ঘৰত যাম আৰু ঘৰত গৈ আপোনালোকক দেখুৱাম আজি ইয়াতে কি ল'লোঁ সো বজাৰৰ পৰা আহিলোঁ আৰু ফ্ৰেছ হ'লোঁ ভাগৰ লাগিছে বহুত টাইম গ'ল এনেওতো বজাৰত গ'লে বহুত সময় গুচি যায় আৰু আপোনালোকক কৈছিলোঁ যে আৰু কাপোৰ কিনিছোঁ ঘৰত আহি দেখুৱাম বুলি কৈছিলোঁ এই এইযোৰ কাপোৰ কিনিছোঁ এয়া নুনি পাট হয় এইযোৰ এয়া বিৰাট ধুনীয়া হয় কাপোৰযোৰ আৰু এই কাপোৰযোৰ কেইদিনমান আগতে কিনিছোঁ এইযোৰ বিয়াত পিন্ধিম সেইটো কাৰণে কিনিছোঁ আৰু এযোৰ আছে সেইযোৰ এতিয়া আজি মানে দেখুৱাব নোৱাৰিম চিলাব দিছোঁ কাপোৰযোৰ তাৰ লগতে বেগ কিনিছোঁ বুলি যে কৈছিলোঁ এইটো পাৰ্চ চাওক ইমান ধুনীয়া পাৰ্চটো দেখিছেনে এই পাৰ্চটো এডাল চেইনো আছে ইয়াতে এয়া এনেদৰেও ল'ব পাৰে আৰু হাততে লয় এনেকৈ হাতত ল'লেও ভাল লাগে আৰু লগতে এই পাৰ্চটো মানে এই বেগটোও কিনিছোঁ বিৰাট ধুনীয়া এইটো পাৰ্টিটো নিব পাৰে বিয়াটো নিব পাৰে এনেদৰে নিব পাৰে বিৰাট ধুনীয়া লাগে বেগটো আৰু ইয়াৰিংছ এযোৰ কিনিছোঁ এইযোৰ ইয়াৰিং মই দেখুৱাই দিছোঁ বাৰু এইযোৰ চাওক এয়া ইয়াৰিংযোৰ আৰু এই ছেটটো কিনিছোঁ এইটো এয়া গলত এয়া চাওক বিৰাট ধুনীয়া হয় এইটো চাদৰ মেখেলাৰ লগত পিন্ধিলে বহুত ভাল লাগে এইটো ছেট ভাল লাগিব বুলি কিনিছোঁ হোপ ভাল লাগিব আৰু এয়া ইয়াৰিংযোৰ চাওক আৰু লিপষ্টিক কিনিছোঁ দুটা এইটো কালাৰটো পিংক কালাৰ হয় আৰু এইটো পিংকে হয় পিংক টাইপৰে হয় কিন্তু কালাৰ দুটা বেলেগ বেলেগ হয় পিংকে হয় যদি পিংকৰে দুটা বেলেগ হয় আৰু সো এইখিনিয়ে কিনিছোঁ চেণ্ডেলো কিনিছোঁ চেণ্ডেল আৰু কি দেখুৱাম চেণ্ডেল নেদেখুৱাওঁ এইখিনিয়ে কিনিলোঁ খালি অলপ সময় গ'ল মানে বজাৰ কৰিব গ'লেতো জানেই বহুত টাইম গুচি যায় আজিও তেনেকুৱাই হ'ল সো ঘৰত আহি বস্তুবোৰ দেখুৱালোঁ তাতে আন্ধাৰ হৈ গ'ল দেখুৱাব নোৱাৰিলোঁ আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰেই নাপাহৰিব কাৰণ চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে নতুন নতুন ভিডিঅ'বোৰ চাই থাকিব পাৰিব লগতে লগত থকা বেল আইকনটো ক্লিক কৰিব তেতিয়া নটিফিকেশ্যন পাই থাকিব ভিডিঅ'ৰ ইমানেই আৰু আজিলে বাই বাই